মুছলমানক প্ৰতাৰণা নীতিশ কুমাৰৰ ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই এক প্ৰকাৰ যেন বিপদত নীতিশ কুমাৰৰ জেডিইউ পাভল উটিমৰা নীতিশৰ জেডিইউ ত্যাগ বহু নেতাৰ পদত্যাগ পত্ৰলৈ দল এৰিবলৈ সাজু আৰু 7 গৰাকী নেতা বিহাৰ নিৰ্বাচনত গাদী হেৰুৱাব নেকি নীতিশ কুমাৰে মুছলমানৰ সৰ্বাধিক ভোট লাভ কৰি বিহাৰত এক প্ৰকাৰৰ খলকনিৰ সৃষ্টি কৰিছিল নীতিশ কুমাৰে চৰকাৰ গঠন কৰিছিল নীতিশ কুমাৰৰ জেডিইউৱে বিজেপিৰ সৈতে মিলি বৰ্তমান চৰকাৰত থকা নীতিশ কুমাৰৰ জেডিইউৱে আন এক বিপদৰ সন্মুখীন হৈছে প্ৰতি মুহূৰ্ততে মুছলমানৰ পক্ষত থকা নীতিশ কুমাৰে এইবাৰ যেন হেৰুৱাইছে মুছলমান সমাজৰ মাজত নীতিশ কুমাৰৰ জনপ্ৰিয়তা কিয়নো এনডিএলৈ সমৰ্থন আগবঢ়াইছে নীতিশ কুমাৰে নীতিশ কুমাৰৰ বাবেই কেন্দ্ৰত এতিয়া চৰকাৰ গঠন কৰিছে বিজেপিয়ে আৰু সেই বিজেপিয়ে এতিয়া গৃহীত কৰিলে ওয়াকফ সংশোধনী বিধেয়ক যি বিধেয়কৰ বিৰুদ্ধাচৰণ কৰিছে বিহাৰকে ধৰি দেশৰ বহু সংখ্যক মুছলমান লোকে আনকি সদনতো মুছলমানসকলক অপমান আৰু মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ তুলিছে একাংশ বিৰোধীৰ সাংসদে কিন্তু তাৰ মাজতে নীতিশ কুমাৰ আৰু এনডিএৰ সমৰ্থনতেই সদনত গৃহীত হ'ল ওয়াকফ সংশোধনী বিধেয়ক ইয়াৰ পাছতে এতিয়া এক প্ৰকাৰ বিপদত পৰিছে নীতিশ কুমাৰৰ নেতৃত্বাধীন জেডিইউ কিয়নো ইতিমধ্যে জেডিইউ এৰিছে বহু কেইগৰাকী জ্যেষ্ঠ নেতাই আন একাংশ নেতাইও এতিয়া জেডিইউ এৰাৰ যুঁজা আৰম্ভ কৰিছে লগে লগে বিহাৰৰ ৰাজনীতিত আন এক চৰ্চা আৰম্ভ হৈছে পথ পৰিৱৰ্তন হ'ব নেকি বিহাৰৰ ৰাজনীতিৰ মুখ ঠেকেচা খাব নেকি নীতিশ কুমাৰৰ জেডিইউৱে আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবেও যেন এক প্ৰকাৰৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ গৈ আছে নীতিশ কুমাৰ পিছে কি হ'ব সেয়া সময় ক'ব কিন্তু সততে নীতিশ কুমাৰ চৰ্চাত থাকে আৰু এইবাৰো ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হোৱা পাছতেই এক প্ৰকাৰ যেন হলঠেকত পৰিছে জেডিইউৰ নেতা নীতিশ কুমাৰ নিউজ ডেস্ক সচ দ্য ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.